Hello friends, welcome to Knowledge. অসমীয়া শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হাইস্কুলৰ বাবে 5746টা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা LPUP ৰেগুলাৰ পদৰ বাবে 9882টা পদ আৰু SSF ফালৰ পৰা প্ৰায় 4000 অধিক পদৰ বাবে বিজ্ঞাপন ওলাইছে। এই বিজ্ঞাপনসমূহৰ ভিতৰত হাইস্কুলৰ 5746টা পদৰ বাবে আজিৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 17 নৱেম্বৰলৈকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিব। আৰু এইটো আশা কৰা হৈছে যে ডিচেম্বৰ মাহৰ প্ৰথমৰ পৰাই হাইস্কুলৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন হৈ উঠাৰ পাছত প্ৰথম যি মেৰিট লিষ্ট সেই মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। তাৰ ফলস্বৰূপে DLPUPত আবেদন কৰা 9882টা পদৰ বাবে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল তেওঁলোকৰ বাবে যথেষ্ট সুবিধাজনক হ'ব, কিয়নো বহু সংখ্যক মেধাৱী কেণ্ডিডেটে হাইস্কুলৰ লগতে LPUP দুইটা তাতেই পাছ কৰি থৈছে। ফলস্বৰূপে বেছি মাৰ্ক থকা কেণ্ডিডেটসকলে হাইস্কুলৰ নিযুক্তি পোৱাৰ ফলস্বৰূপে যিসমূহ 9882টা LPUP পদ আৰু লগতে SSA পদ সেই পদসমূহৰ বাবে তেওঁলোকে আবেদন নকৰে। ফলস্বৰূপে সেই পদসমূহত কিছু কম নম্বৰ থকা কেণ্ডিডেটসকলেও আবেদন কৰি থৈছে, তেওঁলোকে চাকৰি এটা পোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব। যিহেতু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো হাইস্কুল আৰম্ভ হ'লেই, গতিকে ইয়াৰ মেৰিট লিষ্ট সোনকালে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু DLPUPৰ ক্ষেত্ৰত ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ বাবে অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই যদিও যিসকল কেণ্ডিডেটে ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত কিছু ভুল কৰিছিল তেওঁলোকক ফোন কৰি পেলাই তেওঁলোকৰ ডকুমেণ্টসমূহ পুনৰ আপলোড দিবলৈ কোৱা হৈছে, লগতে ৰিচেক প্ৰক্ৰিয়া চলি আছে। কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ভেৰিফিকেশ্যনৰ নটিচ পোৱা নাই। সেইবাবে হাইস্কুলতকৈ DLPUP মেৰিট লিষ্ট ওলোৱাৰ ক্ষেত্ৰত কিছু পলম হ'ব। সেই হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াটো প্ৰথমেই সম্পন্ন হৈ উঠিব। হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াটো প্ৰথমেই সম্পন্ন হৈ উঠাৰ ফলস্বৰূপে ইউপিৰ ক্ষেত্ৰত 250, 260 ওচৰ পাজৰে থকা কেণ্ডিডেটসকল, LPৰ ক্ষেত্ৰত 180, 185 ওচৰ পাজৰে থকা কেণ্ডিডেট তথা ST, SC আদি কেটেগৰীবোৰত 175 আদি থকা প্ৰাৰ্থীসকলে চাকৰি এটা পাবলৈ সুযোগ লাভ কৰিব। সেয়েহে পুনৰবাৰ অনুৰোধ কৰিম চৰকাৰক যাতে প্ৰথমতেই হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰি তোলে। প্ৰথমতে হাইস্কুলৰ মেৰিট লিষ্ট এখন ওলালেও বহুত সংখ্যক কেণ্ডিডেটে LPUPত তেওঁলোকে পুনৰ মেৰিট লিষ্টৰ নাম আহিলেও তেওঁলোকে হাইস্কুলতেই যাব, যাৰ ফলস্বৰূপে LPUP আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে যথেষ্ট সুবিধা হ'ব। গতিকে অতি ভাল খবৰ আহি আছে DLPUP তথা SSA আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে। কম নম্বৰ থাকিলেও আপোনালোকে চাকৰি এটা পাবলৈ সক্ষম হ'ব। গতিকে মাত্ৰ কেইদিনমান অপেক্ষা কৰক, হাইস্কুলৰ মেৰিট লিষ্ট প্ৰকাশৰ লগে লগে আপোনালোকৰ ভাল দিনবোৰ আহি যাব, আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হ'ব। এই ভাল খবৰটো আপোনালোকক জনালোঁ যে DLPUP তথা SSA আবেদন কৰা প্ৰাৰ্থীসকলৰ কম নম্বৰ থকা সকলো চাকৰি এটা পাবলৈ আপোনালোকে সক্ষম হ'ব। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।